যেহেতু হিন্দী এটা ৰাষ্ট্ৰীয় ভাষা গতিকে ৰাষ্ট্ৰীয় ভাষাক আমি সন্মান সকলোৱে জনোৱা উচিত যাৰ কাৰণে আমি হিন্দীটো নতুনকৈ প্ৰৱৰ্তন আমি কৰিছোঁ কি ৰাষ্ট্ৰীয় ভাষা আছে ভাৰতবৰ্ষত ভাৰতবৰ্ষৰ সংবিধানেতো কোনো ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ স্বীকৃতি দি থোৱা নাই ধ্যানবাৰ ভিতৰত তাত মানে পূৰ্বতে আছিল তিনিটা লেংগুৱেজ আছিলে হিন্দীটো নাছিলে আৰু যেহেতু হিন্দী এটা ৰাষ্ট্ৰীয় ভাষা গতিকে ৰাষ্ট্ৰীয় ভাষাক আমি সন্মান সকলোৱে জনোৱা উচিত যাৰ কাৰণে আমি হিন্দীটো নতুনকৈ প্ৰৱৰ্তন আমি কৰিছোঁ ৰাষ্ট্ৰীয় ভাষা হিচাপে কৰিব বিচাৰিছে কি ৰাষ্ট্ৰীয় ভাষা আছে ভাৰতবৰ্ষত ভাৰতবৰ্ষৰ সংবিধানেতো কোনো ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ স্বীকৃতি দি থোৱা নাই 8 অনুসূচীত 22টা ভাষাক স্বীকৃতি দিয়া হৈছে তাৰ বাদে দেৱনাগৰীত লিপিত লিখা হিন্দী ভাষাটো আৰু ইংৰাজী ভাষাটো অফিচিয়েল লেংগুৱেজ বুলি কৈছে আনুষ্ঠানিক ভাষা কাৰ্যালয়ৰ ভাষা ৰাষ্ট্ৰীয় ভাষা বুলিতো কাকো স্বীকৃতি দিয়া নাই কেৱল তেল মাৰিবৰ কাৰণে হিন্দী বলয়ৰ মানুহক তেল মাৰিবৰ কাৰণে হিন্দী ভাষী তেওঁলোকৰ নেতাক তেল মাৰিবৰ কাৰণে এনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ লয় আৰু এই সিদ্ধান্তবোৰ লোৱাত ভুল কৰি এই সিদ্ধান্তবোৰ লওঁতে ভুল বুজাবুজিৰ সৃষ্টি কৰি অসমত বেলেগ ধৰণৰ সংঘাতৰ সৃষ্টি হোৱাৰ পৰিৱেশ এটা সূচনা কৰে গতিকে হিন্দী ভাষাটো সচিবালয়ত সন্নিৱিষ্ট কৰিব বিচৰা সিদ্ধান্তটো এটা অপ্ৰয়োজনীয় সিদ্ধান্ত আৰু কেৱল হিন্দী বলয়ৰ নিজৰ দলটোৰ নেতাসকলৰ তৈলমৰ্দন কৰিবৰ কাৰণে এই সিদ্ধান্তটো গ্ৰহণ কৰিছে অসমৰ মানুহকো এই কথাটো উপলব্ধি কৰিবলৈ আহ্বান জনাইছো যে হিন্দী ভাষাটো অসম বিধানসভাত সন্নিৱিষ্ট কৰিব বিচৰা গোটেই বিষয়টো এদেও দুদেউকে লুটানিয়াৰ চেও নিজস্বতা এৰি হিন্দী বলয়ৰ নিজৰ দলীয় হাইকমাণ্ডক সন্তুষ্ট কৰিবৰ কাৰণে কৰা এক তৈলমৰ্দনৰ কাৰ্যসূচীৰ বাদে আন একো নহয়